নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ষ্টৰী ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। নতুনকৈ কেৰাণী পদৰ কাৰণে নতুনকৈ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে, য'ত আপোনালোকৰ কাৰণে 10,277টা পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ অৰ্হতা কি লাগিব, কিমান দৰমহা দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকে এলিজিবল হয়, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। কেৰাণী পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে ভেকেঞ্চিসমূহৰ কাৰণে। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব লাগিব, স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়াও আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, জইন হৈ ল'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে কি কৰিব, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনটো কমেণ্ট বক্সত যাব, তাতো আপোনালোকে ছেকেণ্ড অপশ্যনটো দেখা পাব, হাইপ বুলি লিখা আছে। তো আপোনালোকে চিম্পলি যিটো হাইপ অপশ্যন আছে, হাইপ অপশ্যনটোত আপোনালোকে টিক মাৰ্ক কৰি দিব। হাইপ অপশ্যনটো টিক মাৰ্ক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু এটা নতুন ইণ্টাৰফেচ অ'পেন হৈ যাব, অৰ্থাৎ নতুন পেজ এটা অ'পেন হৈ যাব। তো আপোনালোকে চাব পাৰে এনেধৰণৰ পেজ অ'পেন হৈ যাব। তো আপোনালোকে আমাক ইয়াৰ পৰা হাইপ পইণ্ট দিব পাৰে, তো আপোনালোকে ইয়াৰ পৰা আমাক হাইপ পইণ্টটো দি দিব যদি এই ভিডিঅ'টো আপোনালোকে ভাল পায়, যদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হয়। হাইপত ক্লিক কৰি আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব, তেতিয়া আপোনালোকৰ পইণ্টটো মই দেখা পাম, কোনে কিমান পইণ্ট দিছে। তো আপোনালোকে হাইপ পইণ্টটো দিবলৈ নাপাহৰিব, আপোনালোকৰ পইণ্টটো মই দেখা পাম যিহেতু, গতিকে আপোনালোকে হাইপ পইণ্টটো দি দিব। তো বন্ধু বান্ধৱীসকল নতুনকৈ যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে কেৰাণী পদৰ কাৰণে, ভেকেঞ্চিৰ অভাৰভিউটো আপোনালোকে চাব পাৰে যে IBPS ক্লাৰ্ক ৰিক্ৰুটমেণ্ট 2025, অৰ্থাৎ ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যনৰ তৰফৰ পৰা 2025 চনৰ কাৰণে কেৰাণী পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকে চাব পাৰে 10,277টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো বৃহৎ পৰিমাণৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। আপোনালোকে চাব পাৰে ভেকেঞ্চিসমূহৰ সবিশেষ ডিটেইলছখিনি। তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে চাই লওক। যদি আপোনালোকৰ অৰ্হতা বনে, যদি আপোনালোকে এলিজিবল হয়, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো ইয়াতে আপোনালোকে ভেকেঞ্চিৰ সবিশেষ ডিটেইলছখিনি চাব পাৰে যে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। 10,277টা পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো আপোনালোকে ষ্টেট ৱাইজ নাম্বাৰ অফ ভেকেঞ্চিটো চাব পাৰে যে কোনটো ষ্টেটত আপোনালোকৰ কিমান ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকে চাব পাৰে যে আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডত আপোনালোকে চাব পাৰে 13টা পদৰ ভেকেঞ্চি আছে। অন্ধ্ৰপ্ৰদেশত আছে 367টা পদৰ ভেকেঞ্চি, অৰুণাচল প্ৰদেশত আছে 22টা পদৰ ভেকেঞ্চি, অসমৰ কাৰণে আছে 204টা পদৰ ভেকেঞ্চি, বিহাৰৰ কাৰণে আছে 308টা পদৰ ভেকেঞ্চি। তেনেদৰে আপোনালোকে ষ্টেট ৱাইজ নাম্বাৰ অফ ভেকেঞ্চিটো চাব পাৰে যে কোনটো ষ্টেটত কিমান ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো 10,277টা পদৰ যি ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, আপোনালোকৰ অল অভাৰ ইণ্ডিয়া জব হয়। তো অল অভাৰ ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব যিকোনো ষ্টেটৰ পৰা। তো আপোনালোকে কোনটো ষ্টেটত কিমান ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰাইছে সম্পূৰ্ণ তথ্যখিনি আপোনালোকে ভালদৰে চাই আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। চেলাৰীটো আপোনালোকে চাব পাৰে যে 24,050 টকাৰ পৰা আপোনালোকক 64,480 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব, বেলেগ বেলেগ পোষ্টৰ কাৰণে আপোনালোকৰ গ্ৰেড পেটো বেলেগ বেলেগ হয়, অৰ্থাৎ বেলেগ বেলেগ ষ্টেটৰ ভেকেঞ্চিৰ কাৰণে আপোনালোকৰ গ্ৰেড পে আৰু দৰমহাটো বেলেগ বেলেগ থাকিব। তো অসমৰ কাৰণে আপোনালোকে চাব পাৰে যে 204টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে কেৰাণী পদৰ কাৰণে। তাতে আপোনালোকে বেংক ৱাইজ নাম্বাৰ অফ ভেকেঞ্চিটো চাব পাৰে যে বেংক অফ বৰোদাত আছে 10টা পদৰ ভেকেঞ্চি, পাঞ্জাৱ নেশ্যনেল বেংকত আছে 25টা পদৰ ভেকেঞ্চি, কানাডা বেংকত আছে 25টা পদৰ ভেকেঞ্চি, ইউনিয়ন বেংক অফ ইণ্ডিয়াত আছে 7টা পদৰ ভেকেঞ্চি, বেংক অফ ইণ্ডিয়াত আছে 10টা পদৰ ভেকেঞ্চি, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত আপোনালোকে চাব পাৰে যে 6টা পদৰ ভেকেঞ্চি আছে, বেংক অফ মহাৰাষ্ট্ৰত আছে 8টা পদৰ ভেকেঞ্চি, পাঞ্জাৱ এণ্ড সিন্ধ বেংকত আপোনালোকে চাব পাৰে যে 13টা পদৰ ভেকেঞ্চি আছে। তো 204টা পদৰ যি ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আছামৰ কাৰণে, তাতে আপোনালোকে বেংক ৱাইজ নাম্বাৰ অফ ভেকেঞ্চিটো চাব পাৰে যে কোনটো বেংকৰ কাৰণে কিমান ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকে যিটো বেংকতে ইণ্টাৰেষ্টেড হয় আপোনালোকে সেইটো বেংকত আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাব পাৰে যে 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব, অৰ্থাৎ 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। মিনিমাম এজ লিমিট থাকিব 20 বছৰ, মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 28 বছৰ। তো যদি আপোনালোকে ইণ্টাৰেষ্টত এপ্লাই কৰিব পাৰে, লগতে আপোনালোকে চিলেকশ্যনো পাই যাব, য'ত আপোনালোকে SC ST কেণ্ডেডেটছৰ কাৰণে পাব 5 বছৰ, OBC MOBC কেণ্ডেডেটছৰ কাৰণে পাব 3 বছৰ, আৰু PWBD কেণ্ডেডেটছৰ কাৰণে পাব 10 বছৰৰ চিলেকশ্যন। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰে। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে, আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিলে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। আৰ্টছ ছায়েন্স কমাৰ্চৰ কোনো কথা নাই, আপোনালোকে গ্ৰেজুৱেশ্যন হ'লেই হ'ল, অৰ্থাৎ ডিগ্ৰী কমপ্লিট কৰিলে আপোনালোকে এলিজিবল হয়।
লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ অলপ থাকিব লাগিব তো ডিগ্ৰী কমপ্লিট কৰি যদি আপোনালোকৰ কম্পিউটাৰ নলেজ আছে অলপ চলপ তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় তো ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব আপোনালোকে চাব পাৰে যে SC ST PWD এহ 75 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু জেনেৰেল আৰু OBC কিনে আছে 850 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব তো আপোনালোকে চাব পাৰে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে এপ্লাই কৰি ল'ব পাৰে যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিলে কিন্তু ভেকেঞ্চিৰ মতে এপ্লাই কৰিব পাৰিব অৰ্থাৎ আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিলে আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় তো আপোনালোকে ভেকেঞ্চিৰ মতে কেনেদৰে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ৰেঞ্জতে দিয়া হৈ আছে আপোনালোকে অফিচিয়েল ৱেবছাইট দিয়ে ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব লাগিব IBPS ৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰিব লাগিব তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে চাই নটিফিকেশ্যন আপোনালোকে ভালদৰে পঢ়ি পেলাই আপোনালোকে ভেকেঞ্চিৰ মতে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকৰ কিবা সুধিব থাকে যদি আপোনালোকৰ কিবা কনফিউজন থাকে আপোনালোকে মোক জনাব পাৰে কমেণ্টত নাইবা হোৱাটছআপত মেছেজ দিব পাৰে তো যদি আপোনালোকে নিজে এপ্লাই কৰিব পাৰে এপ্লাই কৰি ল'ব যদি নিজে এপ্লাই কৰিব নোৱাৰে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে মই আপোনালোকক যিমান পাৰোঁ সহায় কৰি দিম তো ভেকেঞ্চিৰ মতে এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰে যে 1 আগষ্টৰ পৰা আৰম্ভ হৈ গৈছে এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 21 আগষ্ট তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে এপ্লাই কৰি ল'ব যেহেতু বৃহৎ পৰিমাণৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো আপোনালোকে এপ্লাই কৰাৰ লিংকটোৰ লগত অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকক হোৱাটছআপ গ্ৰুপত দি দিম তো 10,270টা পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে বৃহৎ পৰিমাণৰ ভেকেঞ্চি হয় কেৰাণী পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যনৰ তৰফৰ পৰা ভেকেঞ্চি নটিফিকেশ্যনখিনি আহিছে তো আপোনালোকে যদি ইন্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকে এপ্লাই কৰি ল'ব যেহেতু বৃহৎ পৰিমাণৰ ভেকেঞ্চি আছে তো অল ওভাৰ ইণ্ডিয়া ভেকেঞ্চি হয় বেলেগ বেলেগ ষ্টেটৰ কাৰণে আপোনালোকৰ নাম্বাৰৰ ভেকেঞ্চিটো বেলেগ বেলেগ হয় আৰু অসমৰ কাৰণে 4টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তাতো আপোনালোকে বেংক ৱাইজ নাম্বাৰৰ ভেকেঞ্চিটো বেলেগ বেলেগ পাব চেলাৰিও আপোনালোকক যথেষ্ট ভাল পৰিমাণৰ চেলাৰি আপোনালোকক দিয়া হ'ব তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা এপ্লাই কৰি ল'ব 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে আৰ্টছ সায়েন্স কমাৰ্চ তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় লগতে আপোনালোকে কম্পিউটাৰৰ বিষয়ে অলপ জানিব লাগিব তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিৰ মতে এপ্লাই কৰি ল'ব পাৰে যদি আপোনালোকে নিজে এপ্লাই কৰিব পাৰে তেনেহ'লে কৰি ল'ব যদি নিজে এপ্লাই কৰিব নোৱাৰে আমাক কণ্টেক্ট কৰিব পাৰে তো এইখিনি আছিলে ভেকেঞ্চিৰ সুবিধা দিছিল আপোনালোকক জনাই দিলোঁ যে IBPS ৰ তৰফৰ পৰা নতুনকৈ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে যিহেতু ভাল পাইছে লাইক এটা কৰি দিব পাৰে কিবা সুধি থাকিলে কমেণ্টত জনাব পাৰে তো লগ পাম এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ